নমস্কাৰ। শেহতীয়াকৈ হ'লেও ৰাস পূৰ্ণিমাৰ শুভকামনাৰে এই বছৰৰ ৰাসৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ বাবে মাজুলী আৰু লখিমপুৰৰ পৰা। ৰাস পূৰ্ণিমাৰ প্ৰথম দিনত ৰাইজৰ নিমন্ত্ৰণত মই উপস্থিত আছিলোঁ কংসৰ চৰিত্ৰ ৰূপায়ণৰ বাবে লখিমপুৰ বিহপুৰীয়াৰ কেন্দুগুৰি ৰঙমঞ্চত। সমৰাইজৰ আতিথ্যত অত্যন্ত সুখী হ'লোঁ। এক অৰ্থত ক'বলৈ গ'লে ৰাস পূৰ্ণিমাৰ সময়ত মাজুলী লখিমপুৰৰ পৰিৱেশ অত্যন্ত ভাল লগা হয় আৰু এই সময়ছোৱাত এনে পৰিৱেশত থাকিবলৈ পোৱাটো সৌভাগ্যৰ কথা। সুন্দৰকৈ সাজু হৈ এয়া মঞ্চত মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৩ নৱেম্বৰ তাৰিখে হাঁহচৰা বামুণপুখুৰীত আয়োজন কৰা কংসালৈ প্ৰতিযোগিতাত নৱমবাৰৰ বাবে মই শ্ৰেষ্ঠ কংসৰ পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ। এয়া আপোনালোকৰ মৰম আৰু নেদেখাজনৰ আশীৰ্বাদ। আজিলৈ ইমানেই। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।